হাই এভৰিৱান, গুড ইভিনিং। চিম্পুল আছামিজ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ ফাৰ্মত আৰু ৰাতিপুৱা ভিডিঅ' কৰা নহ'ল মোৰ, তো এতিয়া ভিডিঅ' কৰিছোঁ। তো মই আহিছোঁ তামোল বাগানত। তো তামোল গছ কেনেকৈ ৰুব লাগে, তামোল গছৰ পুলি মানে কেনেকৈ ৰুব লাগে। তো আপোনাৰ চিধা চিধি ৰুব লাগে। এইটো দেখিছে তাৰ আগৰ গছ এটা দেখিছে, সেইটো ৰুব লাগে 7 ফুট আৰু এইফালে বহলটো ৰুব লাগে 8 ফুট, দীঘলটো 7 ফুট আৰু পথালি 8 ফুট ৰুব লাগে। তো তাৰ কাষে কাষে আপোনাৰ এয়া দেখিছে নেমু গছ ৰুব পাৰে। তো নেমু গছতো ফাইদা আছে, আপোনালোকে ৰুৱক। এতিয়া বজাৰত 3টা নেমু 20 টকা হৈছে, আপোনাৰ বা কিমান হৈছে। আৰু তামোল গছৰো ফাইদা আছে। আপোনালোকে তামোল গছ মানে এবিঘামান ৰুই দিলে তাতো ইনকাম আছে, এবিঘা নহ'লেও আধা বিঘামান বাৰীত ৰুব পাৰিলে ভাল আছে। তামোল আপোনালোকে যদি ভাবে পচাই বেচিম, তেতিয়া পকিবলৈ দিয়ক আৰু মাটিত পুতি তামোলৰ ঢকুৱা দি গাপ দি দিয়ক মানে। আৰু এইটো পিছত পইচাৰ দৰকাৰ হ'লে বা বেপাৰী আহিলে উলিয়াই দিলে হ'ল, 2-3 মাহমান মানে মাটিৰ তলত থাকি। তাৰপিছত আৰু কুমলীয়াত বেচিলে ধৰক ইমান টকা নাপাব। আৰু এটা কথা, কেৰ্কেটুৱা খেদিব কিন্তু। বাঁহ গছ যাৰ ওচৰত আছে কিন্তু কেৰ্কেটুৱা আহিব, সেইটোৱে নষ্ট কৰে। আমাৰো আছিলে কিন্তু কেৰ্কেটুৱাই নষ্ট কৰি দিলে। আৰু তামোলৰ মাজে মাজে আপোনালোকে মাটি কঁঠাল ৰুই দিয়ক। এয়া দেখিছে নহয় ফাৰ্মত মাটি কঁঠাল, এইটো চাবলৈ পাইছে, ইয়াত ৰুইছে। এইটো লাইন বাই লাইন ৰুই দিয়ক, তাতো ইনকাম আছে। এইটোও বেচিব পাৰিব। এই ইয়াত ফুল মানে ইয়াত হৈছে আৰু মাটি কঁঠাল, ইয়াত চাবলৈ পাইছে আপোনালোকে। তো ভিডিঅ'টো আৰু কিনো ক'ম। আৰু এইফালে তামোল পুলি বেচিব পাৰিব। মানে তামোল পকিলে ধৰক সেইকেইটা মাটিত গাপ দি দিলে তামোল পুলি হ'ব। সেইকেইটা আপোনালোকে লাইন বাই লাইন ৰুই দিয়ক। আপোনাৰ 3 ফুটকৈ ৰুই দিয়ক দূৰে মানে পুলি অহাৰ লগে লগে। তো সেইকেইটাও বেচিব পাৰিব। মানে তামোলতো ইনকাম আছে। নেমুত আপোনালোকে এটা ছিজনহে পাব, আৰু 12মহীয়াটো আৰু টেনশ্যন নাই। এইটোও ঔষধ দিব লাগে, সেইটোতো ঔষধ দিব লাগে, কাৰণ এতিয়া ইমান এটা ডাঙৰ হোৱা নাই। আৰু কেইবাদিন গ'লে এইকেইটা ডাঙৰ হ'ব, ইয়াত ঔষধ দিব মানে, তেতিয়া সোনকালে হ'ব। এতিয়া ইমান দেৰিলৈকে কোনে ৱেইটিং কৰি থাকিব। তো মই এতিয়া খাই আছোঁ মধুৰিআম। ইয়াৰ ওচৰতে মধুৰিআম গছ আছে। তাৰপিছত এইফালে আছে, মোৰ পিছফালে দেখিছে গোল নেমু এয়া, আৰু আগফালে আছে কমলা, মৌচুমী, এইকেইটা ৰুইছে। মানে এইকেইটাত মন কৰিলে আপোনালোকৰ কোনো লোকচান নাই, অলপ কষ্ট কৰিব লাগিব। ইয়াৰ নাৰিকল গছৰ পুলি, এইটো গাঁত খান্দি ধুনীয়াকৈ লগাই দিলে ধৰক সেইটোও হ'ব। ইফালে গোলমৰিচ আছে, সেইটো দেখিছে। তামোলত লগাই দিয়ক, তামোলৰ মাজে মাজে পাণ লগাই দিয়ক। ইয়াত পাণৰ গছ মানে আছিলে, এতিয়া মৰি গ'ল বা ছাগলীও খাই দিলে। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক তামোলৰ বাগানৰ বিষয়ে ক'ম বুলি কৈছিলোঁ। তো তামোলৰ লগতে মই সকলোখিনিয়ে দেখুৱালোঁ। নেমু গছ, কমলা গছ, গোল নেমু, মাটি কঁঠাল, এইবিলাক দেখুৱালোঁ। তো আশা কৰোঁ আৰু ভিডিঅ'ত মানে লগ পাম, আগৰ ভিডিঅ'ত। তো চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
মানে মই কেমেৰা অন কৰাৰ লগে লগে মোৰ ইমান মাত নোলায়, কিছুমান কথা পাহৰি যাওঁ বাৰু। আৰু কেমেৰাটো অন নকৰাকৈ এনেই মুখত বহুত কিবা কিবি ওলাই থাকে। তো গতিকে ভিডিঅ'টো ভুল হ'লে ক্ষমা কৰিব। তো ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।